আজিৰ দিনটো আৰম্ভ কৰিছোঁ এয়া কাম কৰি কৰি ৰাতিপুৱা চাহকাপ খাই ল'লোঁ। তাৰপাছত এয়া কাপোৰ ধুবলৈ লৈছোঁ আৰু অকণমান পাকঘৰটো চাফা কৰি দিছোঁ। তাৰপাছত আমি 4টামান বজাত ওলালোঁ চিনেমা চাবলৈ বুলি। কি চিনেমা চাবলৈ ওলাইছোঁ গম পাইছে নিশ্চয়। আৰু চিনেমাখন ইমান চোৱা নাই বাৰু মানুহে, কিন্তু আমি মানে ফেমিলিৰ লগত বোলো অলপ চাই আহোঁগৈ, কাৰণ এনেকৈ ওলাই কৰি ইমান যোৱা নহয়। সেইকাৰণে এইটো সুবিধাতে গ'লোঁ আৰু আমি ৰাঘৱকে চাবলৈ গৈছিলোঁ। সোমাই যাওঁ আৰু তাৰপাছত দেখুৱাম। ভিডিঅ' কৰি কৰি গৈ আছোঁ। ফেমিলিৰ লগত মানে ইমান ওলাই যোৱা নহয়, সেইটো কাৰণে ভাবিলোঁ যিকণ ওলাই গৈছোঁ ভিডিঅ' কৰি মানে দি থওঁ ইউটিউবত, মেমৰি হিচাপে থাকি যাব। এয়া চিনেমা আৰম্ভ হ'ল। ৰাঘৱ ড্ৰাইভাৰে হিচাপ কেতিয়াও উভতাই নলয়। চিনেমা গৃহত একেবাৰে মানুহ নাই, মানে কেইটামান আমি চালোঁ আৰু বাহিৰতে বোলো খাই আহোঁ। খাই আহিলোঁ আৰু ঘৰত যে মোক অকলে এৰি থৈ গৈছিলোঁ, মনটো বেয়াও লাগি আছিলে। তাৰ কাৰণে খোৱা বোৱা লৈ আহিলোঁ। এৰিছোঁ তেন্তে, বাই বাই।